বৰ্তমানৰ মানুহে নতুন কিবা এটা দেখিলে তাৰ প্ৰতি বেছি আকৰ্ষিত হয় নহয় জানো সি লাগিলে খোৱা বস্তুৱেই হওক নতুবা কাপোৰেই হওক সেই বস্তুটোৰ প্ৰতি মানুহ কিন্তু বহুত আগ্ৰহী হয় জানিবলৈ যে সেই বস্তুটো কিহেৰে বনাইছে আৰু সেয়েহে মই আজি এই পিঠাবিধ বনাবলৈ আপোনালোকক কি বস্তু ব্যৱহাৰ কৰিছিলোঁ তাকে দেখুৱাওঁ অলপ এই পিঠাবিধ বনাবলৈ প্ৰথমতে মই এটা বিট ল'লোঁ সেই বিটটো চাৰিফাল কৰি কাটি ধুনীয়াকৈ ধুই মই পিহনাত এনেকৈ সৰু সৰু কৰি ল'লোঁ এটা কথা আকৌ মই যে সদায় বেলেগ বেলেগ বস্তু ঘৰৰ মানুহক বনাই খুৱাই খুব ভাল পাওঁ আৰু লগতে আলহী আহিলেও যদি সেনেকৈ বেলেগ কিবা এটা ইউনিক বনাব পাৰোঁ মনটো খুব ভাল লাগে কিন্তু সদায় নহয়গৈ কেতিয়াবা পাৰিলে মই বনাওঁ আৰু ঘৰৰ মানুহক খুৱাওঁ লাগিলে সেইটো খাবলৈ পিছত ইমান ভাল নহ'বও পাৰে কিন্তু মানে চেষ্টা কৰি চাওঁ যে কিবা এটা নতুন বনাব পাৰিছোঁ নেকি তাৰপিছত এয়া বিটখিনি মোৰ হৈ গ'ল সৰু সৰু কৰি তাৰপিছত মই তাতে আটা দিছোঁ 3 চামুচ এই সৰু চামুচখনেৰে তাৰপিছত তাতে আকৌ মই 1 চামুচ দিছোঁ ময়দাটো দিলে কোমল হয় যিহেতু সেইটো কাৰণে মই ময়দা 1 চামুচ এড কৰিছোঁ আৰু তাতে দিছোঁ মই অলপ নিমখ ছটিয়াই মানে পানী পিঠাৰ নিচিনাই যিহেতু বনাইছোঁ গতিকে তাততো আৰু নিমখ দিলেহে ভাল লাগে চেনি দিলে ইমানটো ভাল নালাগে যিহেতু চাহত চেনি দিয়া হয় আমি চেনি দিয়ে চাহ খাওঁ তাৰপিছত অকণমান বেকিং পাউডাৰ দিছোঁ আৰু এইখিনি গোটেইখিনি ভালকৈ মিলাই ল'ব লাগিব দেই এনেকৈ মিলাই লৈছোঁ মই বহুত সময় মিলাইছোঁ তাৰপিছত পানী দিছোঁ পানীখিনি সৈতেও বহুত সময় এনেকৈ ঘূলি ৰৈছোঁ মই যাতে মানে গোটেইখিনি মিহি হৈ যায় গোটা গোটা হৈ নাথাকে ইমানখিনি সময়লৈকে মই ধুনীয়াকৈ মিলাই লৈছোঁ হাতা এখন দি মিলাই আছোঁ এনেকৈ ধুনীয়াকৈ আৰু চাওকচোন কালাৰটো ইমান ধুনীয়া হৈ গ'ল এতিয়া মিলাই দিলোঁ গোটেইখিনি বিটে আৰু আটাই ময়দাই গোটেইখিনি মিলাই দিলোঁ তাৰপিছত কালাৰটো ইমান ধুনীয়া হৈ গ'ল আৰু মই এইফালে ৰেডি কৰি ল'লোঁ মোৰ টাৱাখন আৰু টাৱাখন দেখিছেনে মোৰ প্ৰথমতে মই ল'লোঁ এইখনকে কিন্তু কি হ'ব মই এখন পিঠা পোৰাৰ পিছত এখনত পুৰিব নোৱাৰিলোঁ কাৰণ মানে ওপৰৰখিনি কিবা মামৰে ধৰা নিচিনা হৈ গৈছে আৰু মানে পিঠাখন তাতে লাগি ধৰিছে সেইকাৰণে মই কি কৰিলোঁ মোৰ পুৰণা যিখন ফ্ৰাই পেন আছে সেইখনকে ব্যৱহাৰ কৰিলোঁ আৰু সেইখন কিন্তু অলপো লাগি নধৰিলে এইখন চাব দেই অলপ লাগি ধৰা নিচিনা হৈছিলে কিন্তু বেয়া নহ'ল পিঠাখন মই সেনেকৈ এৰুৱাই দিলোঁ পুৰণাখনকে আকৌ উলিয়াই ল'লোঁ তাৰপিছত তাত কিন্তু পিঠাবোৰ লাগি নধৰিলে গোটেই পিঠাখিনি এখন ধুনীয়াকৈ হৈ গ'ল আৰু দেই তেল মই বেছি দিয়া নাই অকণমান তেল দিছোঁ যিহেতু লাগি নধৰক বুলি সেই তেলকণ দিছোঁ আৰু তেল বেছি দিলে মানে ল'ৰা ছোৱালীক যিহেতু খুৱাম সেইটো কাৰণে মই ইমান তেল দিয়া নাই আৰু আপোনালোকে কেতিয়াবা আপোনালোকৰ ঘৰত যদি স্কুল যোৱা ল'ৰা ছোৱালী আছে তেওঁলোককো কিন্তু এয়া টিফিনত আপুনি বনাই দিব পাৰে এই পিঠাবিধ ক'বলৈ পাহৰিছিলোঁ মই আকৌ ঢাকন মাৰি দিছিলোঁ দেই এবাৰ দিয়াৰ পিছত ঢাকন অকণ মাৰি দিছোঁ তাৰপিছত আকৌ উল্টা কৰি অকণমান সময় ঢাকন মাৰি দিলে বেছি সময় নালাগে পিঠাটো সোনকালে সিজি যায় তাৰপিছত এয়া আমি লাল চাহো বনাই ল'লোঁ লগতে আৰু এয়া পিঠা ৰেডি হৈ গ'ল আপোনালোকক দেখুৱাবলৈ অলপ ধুনীয়াকৈ ভিডিঅ' বনাই ল'লোঁ বুজিছে তাৰপিছত আৰু এয়া ল'ৰাই ভাবিছে আকৌ কেক মই ধুনীয়াকৈ জাপি থৈ দিছিলোঁ যে ভিডিঅ' বনাবৰ কাৰণে ফটো উঠাবৰ কাৰণে সি ভাবিছে কেক তাকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটাও কৰি যাব দেই আৰু শ্বেয়াৰ কৰি দিব